রিকোয়েস্ট করছো আমি আপনি কৈছিল বঢ়িয়াকে লাই দিম চালো লাই ধুনীয়াকে লাই পাইছো মই কি বেয়া কথা কলো না মই হ'ব নেকি দাদা আপনি নাই শুনা মই নাজানো মোৰ ভুল হৈছে মই বেয়া মানুহ মই তই যি ইচ্ছা থাকে অসমৰ চবতকে মানে পেলাই দিব লগা মানুহটো মই কথা কওঁ যে তই ভিতৰতাক কিমান ভাল পাওঁ তই এইটো কথা কওঁ মই আপোনাক কিমান ভাল পাওঁ এইটোৱে প্ৰমাণ যে আপোনাক ধৰক চবে কৈ আছিল কিবা এটা ৰিয়েকশ্যন দিব লাগে কিবা এটা ভিডিঅ' বনাই মই জানো না ধেমালি কৰিছে আৰু এটা কিবা এটা আৰু এফালে আছোন অকমান ওচৰত এইফালে মোৰ তাত প্ৰুফ আছে মই দেখাই দিম বুলি কৈছো ন হেই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল কল হ'লেও আপোনাক সকলো জনালোঁ স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ কৰা মানে আপোনালোক থাম্বনেল টাইটেল চাই সকলোখিনি গমেই পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ আছে ডিম্পু দা ভিক্টৰ দা বেতাল দা তাৰপিছত আৰু ধ্ৰুৱজ্যোতি কলিতা কালি লাইভ ষ্ট্ৰীমত আহি কিনি লাইভত গোটেইখিনি মানে সিহঁতৰ পৰা গোটেইখিনি ক্লিয়াৰ হৈ গৈছে আৰু আপোনালোকে গোটেইখিনি চাই লওকচোন আপোনালোকে আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু এনেকুৱা নতুন ভিডিঅ' পাবাক লৈ আপোনালোকে লাইক কমেণ্ট কৰি থৈ দিব আৰু কি ক'ম চাই থাকক পুৰা মই আজি ষ্টেটৰ বাহিৰত আছোতো itu beya lagi no, সেই বেয়া লাগাটো ফিল করবা ন। আপোনাক সমস্যা কেনে আপনি কৈছে মোক এটা কথা মই কেনে আপোনাক মই কি কম লাহিলে যাই আছে 9000 আছিল 8000 হ'ল ডিম্পু মানে কেনেকুৱা দেখছান নাই পুৰা একদম কনসিয়াস মানে মোৰ আজি ফলোৱাৰ্স নাই মানে মই আজি মোৰ মানুহ নাই নহয় মানে বহুত মানুহ নাই সেইকাৰণে ক'লো আৰু তই যি ইচ্ছা থাকে কৰ আমি লগ একদিন সবে আমি এটা কাম কৰ 26 তাৰিখে সবে লগ হম একদম অসমৰ সবতকে ডাঙৰ কোলাবোৰেচন থাকব এইটো আৰু আৰম্ভ হ'ব সেই দস্ত দি ইয়েছ অৰ নো একদম এই দস্ত আৰম্ভ হ'ব সেই দস্ত দি আৰু এটা কথা মই আকৌ ক'লো কোনোবাই যদি নাই শুনা মই নাজানো মোৰ ভুল হৈছে মই বেয়া মানুহ মই বেয়া মানুহ মই চবতকে বেয়া মানুহ মই অসমৰ চবতকে মানে পেলাই দিব লগা মানুহটো মই আৰু এইটো কথা কওঁ যে তই ভিতৰতাক কিমান ভাল পাওঁ তই এইটো কথা কওঁ মই আপোনাক কিমান ভাল পাওঁ এইটোৱে প্ৰমাণ যে আপোনাক ধৰক চবে কৈ আছিল কিবা এটা ৰিয়েকশ্যন দিব লাগে কিবা এটা ভিডিঅ' বনাই মই জানো না ধেমালি কৰিছে আৰু এটা কিবা এটা আৰু এফালে আছোন অকমান ওচৰত এইফালে চুমা I love you pela love you দাদা love you আৰু গোটেই টাইম লাইভ উঠাই আছো এটা ধুনীয়াকে লাইভ উঠাই ধ্ৰুৱ লাইভ তোৰ পোষ্টটো ডিলিট কৰি দিছো দে মই থ্যাংক ইউ মই কৰি দিছো এগাদিৰ পৰা ক্লিয়াৰ আমি সোনকালে লগ পাই আছো ডিম্পু আপাটো কিন্তু টিকু মাইনা টাইপ লাগে কিন্তু আৰু এইটো ভিডিঅ' বেছি লম্বা নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম ধামাকা ভিডিঅ' ৰৈ আছে